গাইজ আমি আজি কথা পাতিম এই জমনিজনীৰ ওপৰত তেন্তে বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আমি আজি আৰম্ভ কৰোঁ হেল্ল' নমস্কাৰ ৱেলকাম টু গুড মৰ্ণিং সকলোকে সুপ্ৰভাত চ' আজি নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গাইজ একদম পুৰা মানে কি জ্বৰ চৰ্দি হৈছে মাতটো মানে কি অলপ ভইচটো অলপ বেলেগ টাইপৰ হৈ যাব পাৰে চ' আপোনালোকে সেইটোৰ ওপৰত মেটাৰ নকৰিব চ' বহুত দিনৰ মূৰত আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আগৰকেইটা ভিডিঅ'ত আপোনালোকে বহুতখিনি মৰম দিছে তাৰ কাৰণে সকলোকে ধন্যবাদ চ' আজি আৰু আমি কি বেলেগ কণ্টেণ্টৰ ওপৰত মানে ভিডিঅ' এটা লৈ আহিছোঁ গাইজ মানে এইবিলাক ধৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাই আহিছে আপোনালোকে বেলেগ ধৰণে নল'ব চ' চলিয়ে তেন্তে আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চলিয়ে फिर आ गए सब राज्य खुश है रुकिए ना आरंभ करने के बाद और एक बात बताऊंगी आप लोगों को मैं ज़्यादा ज़्यादा हिंदी बोलता है लेकिन कभी कभी नहीं बोलता है ठीक है सो এইখিনিতে আমি আমাৰ সকলোকে আমি এই বিহুৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ অলপ নমাইলে এই বিহুৰ শুভেচ্ছাৰ লগতে আমাৰ ইংৰাজী নৱবৰ্ষৰ প্ৰত্যেককে শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুৰণক ভাবি লাভ নাই গাইজ নতুনক আয়ত্ব কৰি লওক মানে যোৱা বছৰটো গুচি গ'ল আৰু আগন্তুক মানে কি 2026টো কেনেকৈ ভাল কাম কৰিব পাৰে তাৰ কাৰণে আপোনালোকে অলপ কষ্ট কৰক মই কৰিম আৰু আপোনালোকক মোৰ ভিডিঅ'বিলাক চাই মৰম চেনেহ কৰি দিব অলপমান চ' ভইচটোৰ কাৰণে অলপ মানে সেই হৈ আছে আৰু যিহেতু চৰ্দি লাগিছে বতৰৰ কাৰণে আপোনালোকে গমেই পাইছে তো আমাৰ আজি চেনেলত লৈ আহিছোঁ এগৰাকী ব্যক্তি গাইজ ফেমাছ ব্যক্তি আপোনালোকে প্ৰত্যেকে চিনি পায় কেইদিনমান আগতে বহুত বেছি ফেমাছ হৈছিল গাইজ মানে কি ধৰ মানে কি ফুটপাথত পৰঠা কিবা কানি দোকান দিছিল আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিছিল ময়ো পাইছিলোঁ মানে খুব ধুনীয়া ধুনীয়া কাম কৰিছিল সেইকাৰণে প্ৰত্যেকে সঁহাৰি জনাইছিল এইগৰাকী মানে কি ব্যক্তি আছিল আপোনাৰ আমাৰ ইয়াৰে অসমৰে সন্তান যোৰহাটত ঘৰ আছিল তো তাতে মানে কি সৰু সুৰাকৈ বিজনেছ আৰম্ভ কৰিছিল লগতে ভিডিঅ' চিডিঅ' বনাই আছিল খুব ভাল কাম কৰি আছিল এটা সময়ত সকলোৱে ছাপোৰ্ট কৰিছিল চ' এতিয়া এইগৰাকী অলপ মানে উন্নত হৈ কেনে গাইজ বাহিৰত গৈ কেনে আপোনালোকে চাওক গাইজ এই বৰ্তমান পেণ্ট পিন্ধে মানে কি পেণ্টটো ভালকৈ পিন্ধিব নাজানা গৈছে গাইজ এইফালে আপোনালোকে চাব পাৰে কোৱা হৈ গৈছে মানে গাইজ কি কুৰ্তাৰ লগত যে পেণ্টটো পিন্ধিব লাগে মানে কি পাহৰি গৈছে গাইজ এইফালে আপোনালোকে চাব লাগে কুৰ্তাৰ লগত যে পেণ্টটো পিন্ধিব পেণ্ট মানে কি পিন্ধিছে গাইজ ক'ত পিন্ধিব লাগে ক'ত পিন্ধিছে আপোনালোকে চাব পাৰে গাইজ পেণ্ট মানে ক'ত পিন্ধিব লাগে আৰু ক'ত পিন্ধি আছে মানে এইটোৱে আছে গাইজ মানে কি নিনজা টেকনিক ফেমাছ হয় মানে কি নিনজা টেকনিক এনেকৈ ভিডিঅ' বনালে এই গাইজ বেছিকৈ ভিউজ আহিব আমাৰ দৰে এনেকৈ ভিডিঅ' বনালে আৰু ক'ত ভিউজ আহিব নে নহয় চ' এনেকুৱা কৰি আপোনালোকৰ যদি কোনোবাই যদি ফেমাছ হ'ম বুলি ভাবিছে এনেকুৱা কৰি মানে পেণ্ট কুৰ্তাৰ লগত মানে কি পেণ্টটো ইয়াতে পিন্ধক মানে কি এতিয়া বাৰু যেনেকুৱা কৰি ভালকৈ পিন্ধিব লাগে সেনেকুৱাকৈ পিন্ধিব নালাগে এনেকুৱাকৈ পিন্ধিলে আপোনালোক পূৰা ফেমাছ হৈ যাব জল্দি ৰাতি মিলিয়ন ভিউজ পাই যাব চ' আপোনালোক কি আৰু ফেমাছ হ'ব লাগে না ফেমাছ হ'ব লাগিলে এনেকুৱাই কাম কৰিব লাগিব গাইজ আমাৰ দৰে এনেকৈ ভিডিঅ' বনালে আৰু ক'ত হ'ব সেনা নহয় গাইজ মানে কি এগৰাকী মোতকৈ চাগে ডাঙৰে হ'ব গাইজ মানে কি বাইদেউ হ'ব এই বাইদেউগৰাকী যদি মোৰ এই ভিডিঅ'টো যদি চাই আছে গাইজ মানে বেয়া ভাবি নল'ব গাইজ অলপ কাপোৰ চাপোৰ ভালকৈ পিন্ধাৰ কাৰণে অলপ শিকি লওক চ' মানে কি অলপ ভাল কাম কৰক না ভাল কাম কৰিলেও ৰাইজে মৰম চেনেহ কৰিব না চ' সেইটোৱে আৰু মানে কি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটাই মেছেজ দিব বিচাৰিছোঁ গাইজ মানে কি অলপ ফেমাছ হ'লে গ'লে ফেমাছ হ'বলৈ হ'লে গাইজ কি এনেকুৱা ধৰণৰ কি কাম কৰিব লগা আছে এনেকুৱা আছে গাইজ কেনেকৈ ভাল কাম কৰি কেনেকৈ ফেমাছ হ'ব নোৱাৰে নেকি নিশ্চয় পাৰি গাইজ নিশ্চয় পাৰি চ' ভাল কাম কৰিলেও আপোনালোকে মৰম চেনেহ দিব চ' এইখিনি আছিল আজি আমাৰ এই ভিডিঅ'টো চ' আৰু আমাৰ নেক্সট কণ্টেণ্ট মানে ধুনীয়া ধুনীয়া কণ্টেণ্ট আমি বৰ্তমান ভাবি আছোঁ সেই কণ্টেণ্টবিলাক আমাৰ আহি আছে মানে এইকেইদিন টাইম পোৱা নাই মানে বেমাৰ চেমাৰ হৈ আছে না চ' সেইকাৰণে আমি ভিডিঅ' মানে কি ডেইলি দিব পৰা নাই চ' আমি দিম অতি শীঘ্ৰে আপোনালোকে অলপ মৰম চেনেহ বেছিকৈ দিব ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব তেন্তে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব গাইজ বাই বাই জয় অসম লাভ ইউ অল জয় জুবিন দা